প্ৰেমত প্ৰতাৰণা কৰা প্ৰতিফল কিমান ভয়ংকৰ হ'ব পাৰে আপুনি জানেনে? যদি আপুনি কাৰোবাক প্ৰেমত প্ৰতাৰণা কৰিছে, অৰ্থাৎ কাৰোবাক বহুত ভাল পায়, কিন্তু আপুনি যিমান ভাল পায় বা আপোনাকো সিমান ভাল পায়, কিন্তু যদি তেনেকুৱা প্ৰেমক আপুনি প্ৰতাৰণা কৰিছে, অৰ্থাৎ তাইক ঠগিছে বা তেওঁক ঠগিছে, তেনেহ'লে সেয়া কিন্তু আপোনাৰ কাৰণে ভাল নহয়। কাৰণ প্ৰেমত প্ৰতাৰণা কৰিলে মানুহে যি বিশ্বাসঘাতকতা কৰে সেই ফল অতি কম সময়ত ভুগিবলৈ পায়। যেনেকৈ কাৰণ প্ৰেম এনেই নহয়, প্ৰেমক যেতিয়া আপুনি বুজি পায়, অৰ্থাৎ বা আপোনাক কোনোবাই বুজি পায়, তাৰপিছতহে প্ৰেম হয়। প্ৰেম মানে কি? প্ৰেম হ'ল প্ৰেম নাথাকিলে জগতত অৰ্থাৎ আমাৰ মানৱ সমাজত বা প্ৰত্যেকটো প্ৰাণীৰ লগত যদি আপুনি কোনোবা জীৱ এটাকো যদি ভাল পায়, অৰ্থাৎ জীৱটোৰ প্ৰতি যদি আপোনাৰ ভাল পোৱা থাকে, অৰ্থাৎ প্ৰেম থাকে, তেতিয়াহে আপুনি সেই জীৱটোক আপুনি ভালদৰে প্ৰতিপালন কৰিবলৈ মন যাব। আৰু যদি আপুনি সেই জীৱটোক ভাল নাপায়, তেনেহ'লে সেই জীৱটোক কেতিয়াও আপুনি প্ৰতিপালন ভালদৰে নকৰিব। অৰ্থাৎ প্ৰেমো তেনেকৈ ধৰণৰ। কাৰণ আপুনি কাৰোবাক যদি বহুত বেছি ভাল পাইছে, কিন্তু আপোনাক ভাল পোৱাখিনিক তেওঁ ধেমালি অৰ্থাৎ এটা গেম বুলি ভাবিছে, কিন্তু সেই গেম বুলি ভবা শব্দটোৱে এদিন বহুত বাৰুকৈ আঘাত দিব। অৰ্থাৎ আমি আজিকালি প্ৰায় দেখিব পাওঁ যে কিছুমান প্ৰেম অৰ্থাৎ বিয়াৰ পিছত কিছুমান প্ৰায় প্ৰেমিকাৰ অৰ্থাৎ কাৰোবাক যদি আপুনি বহুত ভাল পালে, পিছত যদি আপুনি বেলেগ কাৰোবাক বিয়া কৰোৱালে বা কাৰোবাক আপুনি বহুত ভাল পালে, কিন্তু আপুনি ভাল পোৱাজনক প্ৰেমখিনি নুবুজি অৰ্থাৎ বেলেগ এজনৰ কাষলৈ আপুনি গুচি গ'ল উৰে জীৱনলৈ। কিন্তু তেতিয়া আপোনাৰ ভাল পোৱাজন কিমান মনত আঘাত পায় বা তেওঁৱে প্ৰতিটো দিন প্ৰতিটো নিশা কেনেদৰে পাৰ কৰিছে আপুনি জানেনে? তেনেধৰণে পাৰ কৰা প্ৰেমখিনি বহুত গভীৰ হয়। সেই নিশাসমূহ সেই দিনসমূহ বহুত গভীৰ হৈ পৰে। গতিকে আমি সচৰাচৰ দেখিবলৈ পাওঁ যে এনেধৰণৰ প্ৰেম অৰ্থাৎ প্ৰেম যেতিয়া নেকি আপুনি কৰিবলৈ শিকিছে, অৰ্থাৎ প্ৰেমক বুজি পাইছে, প্ৰেমক ভালদৰে বুজিবলৈ চেষ্টা কৰক, প্ৰেমক নিজৰ বুলিবলৈ চেষ্টা কৰক। প্ৰেম কি বুজিব আপুনি যেতিয়া বুজি পাব, তেতিয়াহে আপুনি প্ৰেমক সদায় অৰ্থাৎ ভালপোৱাক আপুনি বচাই ৰাখিব পাৰিব। অৰ্থাৎ আপুনি কাৰোবাক আঘাত নিদিলে আপুনিও কেতিয়া আঘাত নাপায়। কাৰণ প্ৰেমে মানুহক জীয়াই থাকিবলৈ সাহস দিয়ে, প্ৰেমে মানুহক অনুপ্ৰেৰণা দিয়ে, প্ৰেমে প্ৰতিটো শব্দ প্ৰতিটো ভাৱনাক জীয়াই ৰাখিবলৈ শক্তি আৰু মৰম দিয়ে। গতিকে আমি কাৰোবাক যদি ভাল পাওঁ, তেওঁ সেই ভাল পোৱাক সদায় বুজিব আপুনি। কাৰণ আপুনি যাক ভাল পায় তাই আপোনাক হয়তো আপুনি ভাল পোৱাতকৈ বহুত বেছি ভাল পাব পাৰে। আৰু যেতিয়া আপোনাক বহুত বেছি ভাল পাব আৰু আপুনি যদি বিশ্বাসঘাতকতা কৰে অৰ্থাৎ ঠগবাজি কৰে, তেতিয়াহ'লে সেই প্ৰেমে এদিন ফিৰিঙতিয়ে খান্দোতা হোৱাৰ দৰে হ'ব। অৰ্থাৎ সেই ভোগ যদি আপুনি আজি হয়তো যেতিয়া আপুনি কাৰোবাক ঠগি বেলেগ এগৰাকী বা বেলেগ এজনৰ লগত সুখী থাকিব, কিন্তু এদিন এনেধৰণৰ পৰিৱেশ আহিব যেতিয়া নেকি আপুনি বুজি পাব যে কি কাৰণে মোৰ লগত এনেধৰণৰ হৈছে, অৰ্থাৎ মোৰ ভাল পাবলৈ কোনে কিয় বুজি পোৱা নাই। তেতিয়াই আপুনি জানিব যে আপুনি এটা সময়ত ঠগা, এটা সময়ত আপুনি কাৰোবাক কষ্ট দিয়া সেই সময়খিনিয়ে আজি আপোনাক পুনৰ সেই ভাৱনাখিনিৰ মাজলৈ ঠেলি দিছে। তেতিয়াহে আপুনি বুজিব প্ৰেম এটা কিমান বিশাল শব্দ। গতিকে বন্ধুসকল, আপোনালোকেও যাতে কাৰো লগত এনেধৰণৰ নকৰে, অৰ্থাৎ যাক ভাল পায় তাৰ লগত যেন আপুনি সদায় সুখীকৈ থাকিবলৈ চেষ্টা কৰক, অৰ্থাৎ ভাল পোৱাখিনি বুজিবলৈ চেষ্টা কৰক। তেতিয়া আপোনাৰ প্ৰেমে বুজি নাপালেও, আপোনাক ভাল পোৱাজনে বুজি নাপালেও এদিন হয়তো আপোনাক মনত